আমি দাৰুল হাদিছ পূৰ্বৰখেটীয়া আলিয়া মাদ্ৰাছাৰ পৰিচালনা কমিটি তালেবাসকলৰ লগতে এই অঞ্চলৰ ৰাইজৰ পৰা উজনি অসমৰ যি সংহাৰী বান পৰিস্থিতি হৈ গ'ল, সেই বানপীড়িতসকলৰ সাহায্যাৰ্থে কিছু ধন সংগ্ৰহৰ ব্যৱস্থা কৰিছোঁ। আমি নিজেও দিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমি যি কিঞ্চিত পৰিমাণৰ ধন সংগ্ৰহ কৰি আমাৰ এই মাদ্ৰাছা পৰিয়ালৰ ফালৰ পৰা আমি সেই বানপীড়িতসকললৈ আগবঢ়াম। আল্লাহ যাতে এইটো কবুল কৰে আৰু সেইসকলক যিসকলে এই বানত ক্ষতিগ্ৰস্ত হৈছে সেইসকলক যাতে আল্লাহ গায়েবী মদতেৰে সহায় কৰে। আমি চৰকাৰৰ প্ৰতিও আহ্বান জনাম যে ইতিমধ্যে আমাৰ জনপ্ৰিয় চৰকাৰখনে তেখেতসকলৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কাৰণে যথেষ্ট কাম কৰি আছে আৰু আমি আশা ৰাখিম যে এই বান পৰিস্থিতি কিছু উন্নত হোৱাৰ পিছত তাৰ যি বেমাৰ আজাৰ হ'ব বা সেইসকল লোকৰ পুনৰ সংস্থাপনৰ যি ব্যৱস্থা হ'ব সেইখিনি যাতে খৰতকীয়া কৰে, এই আমাৰ অসম চৰকাৰৰ ওচৰত সবিনয়ে আবেদন থাকিব। আৰু আমি আজি আমাৰ মাদ্ৰাছাৰ শিক্ষক তালেবাসকল আৰু কমিটিৰ নেতৃত্বত এই বান সাহায্য সংগ্ৰহৰ বাবে এই অভিযান আৰম্ভ কৰিছোঁ। এইটো স্থানীয়ভাৱে আমি ইয়াতে কালেকশ্যন কৰিম আমাৰ ওচৰ চুবুৰীয়াসকলৰ পৰা আৰু ইয়াৰ যিখিনি সংগ্ৰহিত ধন হ'ব সেইখিনি আমি মাননীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে সেই বানপীড়িতসকললৈ আমি প্ৰেৰণ কৰিম।